নমস্কাৰ বন্ধুসকল, job.assam ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, গ্ৰামীণ ডাক সেৱক অৰ্থাৎ পোষ্ট অফিচত পদ মুকলি হৈছে। ইয়াত প্ৰায় অসমত 407টা পদ মুকলি হৈছে আৰু এই পদ দুটা হৈছে যে ব্ৰাঞ্চ পোষ্ট মেনেজাৰ আৰু এটা আছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মেনেজাৰ। ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট ধৰি দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে। SC ST 5 বছৰ ৰিলেক্সেশ্যন থাকিব আৰু OBC 3 বছৰ। তেনেকৈ PWD 10 বছৰ আৰু PWD OBC 13 বছৰ আৰু PWD SC ST 15 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ 10 পাছ হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আদাৰ কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ কম্পিউটাৰ নলেজ লাগিব আৰু আপোনালোকৰ চাইকেল চলাব জানিব লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব। আৰু ইয়াৰ এপ্লিকেশ্যন ফিজ হৈছে আপোনাৰ জেনেৰেল আৰু OBC কাৰণে মেলৰ কাৰণে আপোনালোকে 100 টকা কাটিব লাগিব। ST SC কাৰণে নীল 1 টকা কাটিব নালাগে আৰু ফিমেলসকলেও নালাগে। বন্ধুসকল, 27 জানুৱাৰীৰ পৰা ইয়াৰ অনলাইন হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট 16 ফেব্ৰুৱাৰী। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।